ইহঁতো আহিছে মানে খলোৱা খাব বৰ্তমান যা একদম বহি থাক চেয়াৰত বঢ়িয়া কৰি নিশ্চয় খবৰ ভাল মোৰো ভাল আজি ভিডিঅ'টো কৈ আছে কি হ'বলৈ কৈছে সকলো কৈ আছোঁ সকলো ভিডিঅ'বোৰ চাই থাকিব তেতিয়াহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ৱেলকাম টু মাই ইউটিউব চেনেল নয়নজ্যোতি ব্লগলৈ সকলোকে স্বাগতম জনালোঁ আৰু ভিডিঅ'টো আমাৰ ঘৰৰ পৰাই আৰম্ভ কৰিছোঁ আজি ভিডিঅ'টো হ'ব গৈ আছে কি আমাৰ দাদাহঁতৰ মানে আজি খলোৱা আছে মই বহুত এই বিল্ডিংটোতে মই বহুত ভিডিঅ' বনাইছোঁ আপোনালোকক কৈছিলোঁ যে খলোৱা হ'লে মই তাতে আপোনালোকক ভিডিঅ' বনাই দেখাম তেতিয়াহ'লে ব্লগ আজি খলোৱা আজি আপোনালোকক অলপমান মানে ভকত চকত বহুত আহিছে ইয়াতে নাম প্ৰসন্ন বহুত ধৰি আছে আৰু ভাত চাত পূৰা একদম ৰান্ধি আছে আপোনালোকক সকলো দেখাই আছোঁ ফাৰ্ষ্ট ব্লগ আপোনালোকক ফাৰ্ষ্ট ইয়াতে ঘৰ লোৱাটো আপোনালোকক সকলো দেখাই আছোঁ ভিডিঅ'বোৰ সকলো চাই থাকিব তেতিয়াহ'লে ব্লগ চাওক গাইজ ইয়াতে আই বাপসকল সকলোৱে আহিছে আৰু ইয়াতে বৰ্তমান একদম মানে ঘৰত ইয়াতে এনেকৈ মানে একপাক ঘূৰাই যায় কিবা শৰাই ভাগৱত চাগৱত লয় এনেকৈ একপাক ঘৰলৈ মানে চব ৰুমতে ঘূৰাই আৰু এতিয়া দাদা আৰু বৌহঁতে ধৰিছে এইবাৰ পূৰা একদম বুজাই আছে চাই থাকক একদম খলোৱাবোৰ একদম হ'লে আৰু আপোনালোকৰ নাম প্ৰসন্ন ধৰি আছে আপোনালোকক সেইবিলাক দেখাব আপোনালোকক চেষ্টা কৰিছোঁ ব্লগ তেতিয়াহ'লে ৰুমৰ ভিতৰত সোমাই যাওঁ অলপমান ওপৰলৈ উঠি যাওঁ মানে বিল্ডিঙৰ ওপৰলৈ অলপমান উঠিলোঁ হাজাৰ হ'লেও আজি খলোৱা হ'লেও আজি একদম বিল্ডিঙৰ ওপৰলৈ উঠিলোঁ আৰু ইফালে একদম মানে ফ্ৰীক পৰা একদম লাইটবোৰ একদম পূৰা একদম লগাই চগাই থৈ দিছোঁ এতিয়া পূৰা একদম তলত নাম ধৰি আছে আপোনাৰ ৰুমৰ ভিতৰত আপোনালোকৰ ৰুমৰ ভিতৰত লৈ আপোনালোকক দেখাইছোঁ নাম ধৰাবোৰ ব্লগ দেখালোঁ বৰ্তমান ভিতৰত নাম চাম চলি আছে অলপ ওলাই যোৱা আহক বাহিৰৰ পৰা আপোনালোকক দেখাইছোঁ আৰু স্কিন কাটিব আৰু আছে লগাব আপোনালোকক সুবিধা লগাব দেখাব ব্লগ বৰ্তমান অলপ কৈ আছোঁ বৰ্তমান আমাৰ ইফালে আৰু ইয়াতে বৰ্তমান একদম পূৰা মানে সকলো মানুহৰ কাৰণে মানে ইয়াতে ৰান্ধি আছে ভাত চাত আপোনালোকক অলপমান সকলোকো আৰু যিমান আৰু ওচৰৰ মানুহসকলক মাতিছে তেওঁলোকক খোৱাবতো লাগিল ন গাইজ তাৰ কাৰণে ইয়াতে ৰান্ধি আছে আপোনালোকক ৰান্ধাবোৰ দেখাইছোঁ ব্লগ ভাত কিমান দূৰ হৈ গ'ল ভাজি গ'ল একদম সৰু ভাইটিসকল আহিছে ইয়াতে খলোৱা খাব আৰু বৰ্তমান কেনে খবৰ ভাল না ইহঁতো আহিছে মানে খলোৱা খাব বৰ্তমান যা একদম বহি থাক চেয়াৰত বঢ়িয়া কৰি একদম চাহ খাবি ভাত খাবি একদম খাই দে ঘৰত যাবি না ব্লগ চাইছে আৰু বৰ্তমান সৰু ভাইটিসকল আছে বোলে উঠিব খুজি আছে কাৰণে অলপমান উঠিব দিলোঁ আৰু এতিয়া অলপ ভিতৰলৈ যাওঁ আহক এইসকলক মানে খাব দিছে আপোনালোকক দেখাই আছোঁ ভাত চাত খাই দে ওলালোঁ আৰু এতিয়া অলপমান মানে পথাৰৰ ফালে যাওঁ ৰ'ব গৰু আনিব মানে ওচৰৰে মানে চেতাহঁতৰ মানে গৰু আনিব লাগে তাহাঁতে বোলে অলপমান কথা নাই এই নিতুল দা আৰু মই কৈ আছোঁ পথাৰলৈ আহিলোঁ চাওক আৰু বৰ্তমান গৰুবোৰ এই নিতুল দাই বৰ্তমানবোৰ একদম লৈ গৈ আছে আৰু মই বৰ্তমান ইফালে হালবিত আৰু বৰ্তমান মই স্কুটি লৈ অলপ আগি গৈ আছোঁ পূৰক তেতিয়া মানে খলোৱা খালোঁ ভাত চাত পূৰা একদম খাই দে আহিলোঁ আৰু আপোনালোকক বা কিমান দেখাব পালোঁ বা কিমান পৰা নাই আপোনালোকে বেয়া নাপাব একদম ঘৰৰে একদম আমাৰ বৰ্তমান একদম মানে মানুহক খাওঁতে হেৰি কৰাতে ভাত খুৱাব দিয়াতে এনেকৈ মই ভিডিঅ' বনাব বহুত সময় পোৱা নাই আপোনালোকে যদি ভিডিঅ'বোৰ চাইছে যদি ভাল পাইছে তেতিয়াহ'লে এটা লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি নাপাৰিব আজি ভিডিঅ'খিনি বাই বাই